নমস্কাৰ, মই মুস্কান অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই ক'ত যাওঁ কি কথা আপোনালোকক সকলোবোৰ ক'ম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু মই এতিয়া গৈ আছোঁ কাৰণ বহুত দেৰিও হৈছে, তো মই সেইকাৰণে জল্দিখিনি গৈ আছোঁ। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব, স্কিপ নকৰিব। এয়া মই যাবলৈ ওলালোঁ গাঁৱত, আৰু এতিয়া মই বৰাক বাহাদুৰ ছোৱালীটোৰ কাৰণে ৰখি আছোঁ, যিহেতুকে এখন বাছতে যাম দুটাই। তো মই তাৰ কাৰণে ৰখিছোঁ। তাৰপিছত তাইক মই লগ পাই গ'লোঁ। এতিয়া আমি ঘৰত গৈ আছোঁ। মানে ঘৰত মই কিবা এটা কামৰ কাৰণে গৈছিলোঁ, কিন্তু গৈ কেনে আকৌ মই গাঁৱত বিয়াই পালোঁ। তো মই যোনটো চানডে যাওঁ সোনটো চানডে মই গাঁৱত বিয়া পাওঁ। তো একো নাই বাৰু, বিয়াখনো খাব যাম, আপোনালোকক দেখুৱাম বাৰু। আহি পাই গ'লোঁ গাইজ, ঘৰ আহি পাই গ'লোঁ। বাকী ভিডিঅ'টো আপোনালোকে চাই থাকক, মই কি কৰোঁ কি নকৰোঁ দেখাই আছোঁ। খাবৰ কাৰণে যাই আছোঁ সদায় মানে গাইজ। মই চানডে ঘৰত আহিলে তাৰমানে গাঁৱত এখন নহয় এখন বিয়া পাওঁৱেই, সেইটো আকৌ ভাল লাগে নহয়। খানাটো মেইন আকৌ গাইজ। গাইজ মই এতিয়া বৰ্তমান যাম লগৰ ঘৰত, আৰু গৈ কি কৰোঁ আপোনালোকক সকলোবোৰ দেখুৱাই। ভালকৈ নাযায়ে গাইজ, মোৰ লগত গেলি তাৰমানে কিবা নহয় কিবা তাৰমানে নাই দেই গাইজ। এনেই মই ফাল্টু কৰিছোঁ। এইটো মোৰ বৰাক বাহাদুৰ কাকা, আৰু আমি এতিয়া যাই আছোঁ। মোক লগ পাই কেনে লাগিল, সেইটো ভাল লাগিল গাইজ। কিমান দিনৰ মূৰত একদম বহুত দিনৰ মূৰত বহুত দিনৰ মূৰত আপোনালোকক মানে বুজাব নোৱাৰিম। একদম এনেকুৱা অনুভৱ। ভালটো লাগবে না, মোৰ মানুহটো ভাল গাইজ। আপোনালোকেচোন জানাই মোৰ মানুহটো কেনেকুৱা। হয় গাইজ হয়। তাৰপিছত গধূলি হোৱাৰ পিছত আৰু এয়া দেখিছে নহয়, মানে গধূলি ফুৰিবৰ কাৰণে গ'লোঁ, কিবা খাই আহোঁ বোলো। আমি এনেকৈ লগৰ কেইটা মিলি কিনে বৰাক বাহাদুৰ ছোৱালীটো মই এনেকৈ আৰু কেইটামান লগৰ মিলি কিনে আমি কিবা হাই কৈ দি তহঁতক ক'বা লাগে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নহয়। খাৱা মেইন গাইজ, মিঠাই লালমোহন বাট ইমান টেষ্টি লগা নাই, একো নাই খাব পাৰি। আপোনালোকে দেখিছেনে মই ক'ৰ তলত আছোঁ। মানে বৰ্তমান মই এতিয়া গাঁৱৰ পৰা পুঁই শাক ছিঙি আছোঁ। পুঁই শাক গাইজ, নিবৰ কাৰণে পুঁই শাক খাব লাগিব। পুঁই শাক ছিঙি আছোঁ গাইজ। তাৰপিছত মই এতিয়া এনেই আৰু পথাৰৰ ফালে আহিলোঁ, ভাবিলোঁ যে আপোনালোককো দেখাই দিওঁ। এনেকৈ পথাৰৰ ফালে আহি কিনে মই এনেকৈ ভিডিঅ' কৰি দিওঁ। আৰু ৰ'ব মই আপোনালোকক ভালকৈ পথাৰখন দেখুৱাইছিলোঁ, আগতে ইয়াতে খেলিছিলোঁ। তো এতিয়া জেগাবোৰ বহুত চেঞ্জ হৈ গৈছে। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এৰিছোঁ, বাই বাই ফ্ৰেণ্ডছ। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। আপোনালোকে সদায় ভালে থাকা আৰু মোক মৰম আৰু ছাপোৰ্ট কৰি যাব সদায়।